এখন গাঁৱত এজন বুদ্ধিয়ক মানুহ বাস কৰিছিল। মানুহজন বৰ উপকাৰী আছিল। তেওঁ গাঁৱৰ প্ৰতিজন মানুহৰ সুখ দুখৰ সমভাগী আছিল। কিবা বিপদত পৰিলে মানুহবোৰ তেওঁৰ ওচৰলৈ আহিছিল আৰু মানুহজনেও যথাসাধ্যে সহায় কৰিছিল। এদিনাখন মানুহজনে সন্ধিয়া সময়ত অলপমান ফুৰিবলৈ যাওঁ বুলি ঘৰৰ পৰা ওলাই গৈ ওচৰতে থকা নৈখনৰ পাৰ পালেগৈ। তেওঁ এজোপা গছৰ তলত জিৰণি ল'বলৈ বহিল। এনেতে তাত তেওঁ কান্দোনৰ শব্দ শুনিলে। ওপৰলৈ চাই দেখিলে গছৰ ডাল এটিত এটা সাফৰ লগোৱা বটল। বটলটো নমাই আনি দেখিলে যে বটলৰ ভিতৰত কিবা এটা আছে। সেইটোৱে কান্দি কান্দি ক'বলৈ ধৰিলে, মোক উলিয়াই দিয়া, তোমাক যি লাগে তাকে দিম, মাত্ৰ মোক উলিয়াই দিয়া। মানুহজনৰ অন্তৰত দয়া উপজিল। তেওঁ সাফৰখন খুলি দিয়াত কিবা এটা ওলাই আহিল। সি তেতিয়া বাহিৰত ভীষণ ৰূপ ধাৰণ কৰিলে আৰু ক'লে, ইমান দিনে বটলৰ ভিতৰত মই একো এটাকে খাব পৰা নাই। মই ভোকত অস্থিৰ হৈ পৰিছোঁ। আজি তোকে সন্মুখত পাইছোঁ যেতিয়া তোকেই খাম। বুদ্ধিয়ক মানুহজন বৰ সাহসীও আছিল। মানুহজনে বৰ শান্তশিষ্টভাৱে ক'লে, তুমি ইমান ডাঙৰ জীৱ এটা যে ইমান দিন বটলৰ ভিতৰত আছিলা, বিশ্বাসেই কৰিব পৰা নাই। কিবা সপোন সপোন যেন লাগিছে। সঁচাকৈ তুমি বটলৰ ভিতৰত আছিলা নে গছৰ ডালত? ভূতটোৱে তেতিয়া ক'লে, আমি দেহৰ আকাৰ সলনি কৰিব পাৰোঁ। ইচ্ছা কৰিলে আমি নিজকে এটা পৰুৱাৰ সমান সৰু কৰিব পাৰোঁ। মানুহজনেও অজলাৰ ভাও জুৰি ক'লে, বিশ্বাসেই কৰিব পৰা নাই, এয়া কিদৰে সম্ভৱ? মানুহজনৰ কথা শুনি ভূতটোৱে ক'লে, চাবা নেকি মই কিদৰে বটলত সোমাই যাব পাৰোঁ? দেখুৱালে চালোহেঁতেন। মানুহজনে ক'লে। লগে লগে ভূতটো সৰু হৈ বটলত সোমাই গ'ল আৰু মানুহজনেও সেইটোকে বিচাৰিছিল। তেওঁ লগে লগে বটলৰ সাফৰখন বন্ধ কৰি দিলে যাতে সি বাহিৰলৈ ওলাব নোৱাৰে। ভূতটোৱে ক'লে, তুমিচোন সাফৰখন বন্ধ কৰি দিলা, মই কেনেকৈ বাহিৰলৈ ওলাম? তেতিয়া মানুহজনে হাঁহি মাৰি ক'লে, থাকা, যিমান দিন মন যায় বটলৰ ভিতৰত থাকা। উপকাৰীক অজগৰ হৈ গিলিব খুজিছিলা নহয়, এতিয়া তাৰেই পৰিণাম ভোগা।